ঐ কোনফালে উঠিলে ডেঞ্জাৰ দে এইকেইটা এনেকুৱা এনেকুৱা ডেঞ্জাৰে উঠি গৈছে আমিতো খাতৰকে মই ঘোষণা কৰিছো আমি এবাৰ গ'লো হয় এইফালে নামি পেলাই এবাৰ নামিলো এইফালৰ পৰা এইটো আপোনাৰ কাইলুং বুলি কয় এইডোখৰ জেগা কিন্তু পৰা আহিব এইফালে মাইদিয়াৰ ফালৰ পৰা আহিব দেখি দেখি আহি থকা পাহাৰবোৰ লাহে ওচৰ পাইছোহি হেল্ল' এভৰিৱান মই নহয় আপোনাক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জীৱনৰ যাত্ৰালৈ তো এটা ধুনীয়া প্লেছত আছোঁ আৰু ধুনীয়া প্লেচটোলৈ কেলৈ আহিলোঁ আৰু ইয়াত প্লেচটো যোৱাৰ আগত ক'ত গৈছিলোঁ কি গৈছিলোঁ ভিডিঅ'টো একদম ধুনীয়াকৈ চাব লাগিব তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ লেটছ গো আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ একদম ৰাতি 2টা বজাত আৰু ৰাতি 2টা বজাত মই ভিডিঅ'টো কিয় আৰম্ভ কৰিবলগীয়া হ'ল আৰু গৈ আছোঁ ৰাতি 2টা বজাত ক'লৈ তো ভিডিঅ'টো একদম শেষলৈ চাব লাগিব তেতিয়া গম পাব আৰু আজি ভিডিঅ'টোত একদম অৰুণাচলো দেখিব কাৰণ আমি ৰাতি 2টা বজাত এতিয়া ওলাই গৈছোঁ ঘৰৰ পৰা আকৌ গৈ আছোঁ একদম অৰুণাচল একদম ভিতৰৰ জেগা এটালৈ তো ভিডিঅ'টো বলক আজি আৰম্ভ কৰোঁ লেটছ গো ৰাতি 2টা বজাত গাইজ এইফালে চাওক পিছফালেও আমাৰ পূৰা গাড়ী আহি আছে আৰু আগফালেও পূৰা গাড়ী গৈ আছে আৰু বহুত ঠাণ্ডা লাগিছে সেইকাৰণে আগত গৈ ৰখি পিনে অলপ আগতকৈ আমি গৈ পাই যাম ঢলা তো ঢলাত গৈ পাই পিনে অকণমান চাহ খাব লাগিব ইয়াৰ আগত আমাৰ লগৰ দুজন ৰখি আছে তো ইয়াতে আমি চাহটো খাই লওঁ খাই কিনে আগলৈ গৈ আছোঁ তাৰপিছত কৈ আছোঁ আমি ৰাতি 2টা বজাত গৈ আছোঁ ক'লৈ আমি এতিয়া পাই গ'লো ঢলা ইয়াৰ পৰা আছে আৰু অকল আপোনাৰ 2.5 কিলোমিটাৰ তো আমি গৈ আছোঁ আজি আপোনাৰ বাবু পূজা যিটো আপোনাৰ কেঁচাখুটি টাউনত কৰা হয় প্ৰত্যেক বছৰে আপোনাৰ ডিচেম্বৰ মাহৰ প্ৰথম যোনটো দেওবাৰ হয় সেই দেওবাৰটোতে পূজাখন কৰা হয় আৰু আপোনালোকে আহিব পাৰে বহুত ডাঙৰ পূজা হয় ইয়াত আপোনাৰ লাখ লাখ মানুহ হৈ যায় আৰু ইয়াত কোনো অসমীয়া বিহাৰী বেংগলী বুলি নাই সকলো ধৰণৰ মানুহ আপোনাৰ আহি কিনে ইয়াত পূজা কৰিব পাৰে আৰু এটা মনৰ আশা কিবা এটা কৰিব পাৰে যদি আশাটো পূৰা হৈ যায় আপুনি ইয়াত বলি দিব পাৰে তো বলক পূজাখনলৈ আৰু পূজাখনত কিমান হাজাৰ হাজাৰ মানুহ আছে চাব আৰু এই ৰাস্তাটো যে দেখিছে পূৰা খালী হৈ আছে অলপ দেৰি পিছত পূৰা গাড়ী একদম ভিৰ অহা একদম মানে বহুত ভিৰ হৈ যাব তো আৰু আমি এতিয়া য'ত স্থানলৈ গৈ আছোঁ তাত আপোনাৰ গাড়ী কিমান আছে চাব গাড়ী মানে আপোনাৰ হিচাপ কৰিব নোৱাৰে লাখত গাড়ী হৈ যায় মানে ইমান মানুহ আহে তো বলক একদম পূজালৈ গৈ লওঁ গৈ কিনে পূজাত লগ পাই আছোঁ ৰ'ব এই ইয়াৰ পৰা কেমেৰাত যিখিনি কেপচাৰ কৰিব পাৰিছে এতিয়া অকণমান দেখাইছোঁ জাষ্ট গাড়ী আৰু পাৰ্কিংটোলৈ গৈ পিনে দেখাইছোঁ কিমান গাড়ী আছে তাত এতিয়া আপোনাৰ এফালে তলেদি নামি যাব লাগিব নামি কিনে আপোনাৰ সেইফালে পাৰ্কিং আছে ডাঙৰকৈ পাৰ্কিং বনাই দিছে আৰু এইফালে কিমান মানুহ আহিয়ে আছে কোনো হিচাপ নাই তো ইয়াত বাইকৰ পাৰ্কিং চাওক কিমান বাইক আছে সুধা বাইক আৰু এইফালে আপোনাৰ ভেন তাৰপিছত আপোনাৰ বাছ নিজৰ নিজৰ পাৰ্চনেল গাড়ী পূৰা ভিৰ এইবোৰ চাওক গোটেই ডাঙৰ গোটেই এৰিয়াটোত গোটেই অকল গাড়ী পাৰ্কিং খালী চবফালে খালী গাড়ী অকল গাড়ী আৰু মানুহ এখন গাড়ীত আপোনাৰ 4টাকৈ মেম্বাৰ হ'লেও কিমান গাড়ী আহিছে কিমান মানুহ আহিছে ইয়াত এতিয়া পাৰ্কিং পাৰ কৰিলোঁ এতিয়া মানুহ চাওক এইখিনি মোৰ অকল আগফালে অলপ মানুহ মোৰ পিছফালে এইখিনি মানুহ চাওক কিমান মানুহ আছে এই দূৰলৈকে যে লাইট জ্বলি আছে চব আপোনাৰ মানুহ আৰু গাড়ী পূৰা ভিৰ এতিয়া আপোনাৰ ইয়াতে আহিলোঁ আহি চাকি বাতি ল'লোঁ লৈ কিনে এতিয়া ভিতৰলৈ সোমাই যাওঁ গাইজ এইখনেই অকল মেইন কেঁচাখুটি থানৰ আপোনাৰ মেইন গেটখন ইয়াতে ধুনীয়াকৈ লিখা আছে ছয়খোৱা কেঁচাখাইটি খাল বুলি আৰু এই তলত মানুহ চাওক কিমান মানুহ আছে আৰু কিমান মানুহ ইয়াৰ পৰা চাগে এনেকুৱা মোৰ মেবি আপোনাৰ ৰাতি 12টা বজাতে খোলা হয়তো গেটখন এনেকুৱা চাগে আপোনাৰ কমচে কম এতিয়ালৈ 10-12 ভাগ মানুহ ইয়াৰ পৰা গুচি গ'লগৈ মানে চব ফালে খালি মানুহ এতিয়া ৰ'ব আমি ক'ৰবাত জোতা চেণ্ডেল খুলি কিনে ধুনীয়াকৈ চাকিটো জ্বলাওঁগৈ আৰু ফাইনেলি আমি চাকি দিয়া যোনটো জেগা চাকি দিয়া জেগাটো পাই গ'লোহি ইয়াত মানে চাকি দিবলৈ বহুত দেৰি ৰখিব লাগিব আৰু এই যে লাইনটো দেখাইছোঁ জুম কৰি এই গোটেই লাইনটো আপোনাৰ বলি দিবলৈ ৰখি থকা লাইন হয় ইয়াত আপোনাৰ ৰাতি 12টা বজাৰ পৰা ৰখি আছে আৰু ৰাতিপুৱা 8টা বজাতে বলি দিয়া হ'ব এইফালে পূৰা চাকি তাকি জ্বলাই এতিয়া ইয়াৰ পৰা প্ৰসাদ অলপ লৈ কিনে ওলাই গুচি যাম তলত মানুহ চাওক কিমান মানুহ আছে চাকি জ্বলাবলৈ চব মানুহ ৰখি আছে ইয়াতে গাড়ী আমাৰ চাকি বন্তি জ্বলাই অলপ টাইম ৰখি কিনে ফটো চটো মাৰি কিনে এতিয়া সোনকালে ওলাই যাব লাগে কাৰণ আমাৰ একো এটা খোৱা হোৱা নাই ৰাতিপুৱাৰ পৰা তো কিবা এটা খাই লওঁ খাই কিনে আৰু আগত মেলা আছে মেলাখন চাই সোনকালে গৈ অৰুণাচল সোমাওঁগৈ কাৰণ আমি প্লেনিং এটা লৈ আহিছোঁ অৰুণাচল যাম বুলি তো ইয়াৰ পৰা ওলাই গৈ থাকোঁ এতিয়া বৰ্তমান গাইজ ওখকৈ ঠাইডোখৰ মাথোৱাৰী হয় গোটেই মাথোৱাৰীটো পূৰা মানুহ ফুল হৈ আছে চাওক আৰু ইয়াৰ পৰা আমি এতিয়া ওলাই গৈ থাকোঁ আৰু
এই জেগাডোখৰ চাওক কি ধুনীয়া লাগিছে এইটো এটা একদম আইলেণ্ড এনে একদম সাগৰৰ পাৰ নিচিনা লাগিছে এইকেইটা আহি গ'ল আৰু ঘৰটো এই আইলেণ্ডত ৰখিব লাগে বুলি পথাৰত ৰখিছিলি যে হে এই ইয়াত মাছ মৰা মানুহ ৰাতি থাকে চাওক কিমান ঠাণ্ডা আমি গৈ থাকোঁ এতিয়া যাওঁ কি নদীৰ নাম কি আছিলে দেওপানী ঘাট তাত যাওঁ তাত গৈ অলপ এনজয় কৰিম তাৰপিছত গুচি আহিম যাত্ৰা হেঁপাহ সিঁচিলা সাগৰ সমান যাত্ৰা চেপা খোৱাৰ পিছত আপোনাৰ ৰয়িঙৰ পিছত আমি য'ত গৈ আছোঁ তাত গৈ পামগৈ তাত গৈ কিবা কিবি ৰয়িঙৰ বজাৰৰ পৰা কিবা কিবি কিনি কিনে তাতে খামগৈ আৰু আমাৰ এই দুটা পিছফালে ক'ৰবাত আহি আছে অলপ চাগে দূৰত আছে সিহঁতে আপোনাৰ চেপা খোৱা টাউন ইয়াৰ পৰা ষ্টাৰ্ট টাউন লোকেল চব্জি চবফালে খালি চব্জি হ'ল লোকেল কমলা যাওঁতে কমলা লৈ যাব লাগিব যাত্ৰা হেঁপাহ সিঁচিলা সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহ আমি আহি এতিয়া শান্তিপুৰ পাই গ'লোহি চেপা পাৰ হৈ সেই আগত পাহাৰবোৰ ওলাই আছে চাওক এখন শান্তিপুৰ বজাৰ এখন শান্তিপুৰ বজাৰ আগত চাগে পাছ ল'ব লাগিব ইয়াৰ পৰা আপোনাৰ ৰয়িং আছে 23 কিলোমিটাৰ মাইদি আছে 78 বনাব লাগে আমি গৈ আছোঁ সেই পাহাৰলৈ সেই পাহাৰ বনাইছোঁ বেলেগ ষ্টাইল আমি এটা জেগাত ৰখি দিলোঁ এফালৰ পৰা সেইটো হাৱে ৰাস্তা এফালৰ পৰা গৈ ৰখি দিলোঁ চাওক কিমান ধুনীয়া লাগিছে চাবলৈ সিহঁতকেইটা গুচি গ'ল অকল ই থাকিলে মই থাকিলোঁ তো ইয়াতে অলপ ধুনীয়াকৈ ফটো ভিডিঅ' অলপ কৰি লওঁ সোমাবলৈতো নিদিব চাগে ভিতৰত এনেকৈ কওঁ এইখিনি এনেকৈ দেখিলোঁ তো ৰখিলোঁ সিহঁতে ক'ত পালেগৈ নাজানো তো ইয়াতে আমি সৰিয়হত ফটো চটো মাৰিলোঁ সৰিয়হ খেতিত গৈ থাকোঁ এতিয়া আগলৈ পাই গ'লে ৰয়িং 3 কিলোমিটাৰ আছে আৰু মিলি আছে পানী দি আছে আপোনাৰ ৰয়িং এখন হৈ গ'ল গাইজ ৰয়িঙৰ সৰু টাউন এখন এখন হৈ গ'ল আপোনাৰ ৰয়িঙৰ আইৰণ ধৰা পানীৰ দোকান আমি আইৰণ ধৰা পানী অলপ লৈ ল'লোঁ তো যাওঁ অলপ আগলৈ আমি আহি পাই গ'লোঁ দেওপানী এইফালে সোমাই দিবি এইফালে সোমাই যাব লাগিব দেওপানী ইয়াত আহিলোঁ দেওপানী ইয়াত গোটেই কহুৱা জগিলে আপুনি
আমি এটা বেলেগ প্লেচ যাওঁ এতিয়া আগতে ঝৰ 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 পানী চলি থাকে ন যাম বল কেলে জানুৱাৰীলৈকে পানী থাকে আমি আমাৰ নচিব ইমানে বেয়া চাওক নদীতো পানী শুকাই গৈছে নদীৰ অৱস্থা এয়া হ'ল ৰাইজ এইফালে আছিলে এইফালে আছেতো অলপ এইফালে পাহাৰত এইফালে মাইদিয়া ফালে যদি বৰফ হৈ যায় এইফালে পানী আহিব খালি এইফালৰ পৰা নামিব নকো ৰয়নকেইটা আহিলে ৰ গৈছোঁ ওপৰলৈ এতিয়া ওপৰলৈ যাওঁ ওপৰত গৈ আৰু ভাল প্লেচ এটা চাওঁ তাত গৈ পিনে বহোঁগৈ ৰাইজ ইয়াতে ৰখাইছিলে তুলিছে আমি অকণমান পতাই মেলি গুচি আহিলোঁ এতিয়া অৱস্থা এনেকুৱা হৈ আছে পানী চানী নাই আহি থকা পাহাৰবোৰ লাহে লাহে ওচৰ পাইছোঁহি কিমান ডোখৰলৈ যাওঁ নাজানো কাৰণ এইফালে ইমানকৈ অহা হোৱা নাই গৈ পাইছে ঘটো খালি গৈ পাইছে মাইদিয়ালৈ এতিয়া কদি লৈ গৈ আছে নাজানো খালি ৰাস্তা বহুত ধুনীয়া এইফালে আপোনাৰ বাইকখন ষ্টাৰ্ট বন্ধ কৰিলেও ধুনীয়াকৈ গৈ থাকিব এইফালে আহি আহি আৰু এখন দলং পালোঁ দলংখনৰ নাম নাজানো প্লেচটোৰ নাম নাজানো এটা প্লেচ ওলাব লাগে আমাৰ কাৰণে অলপ অলপ পানী আছে আৰু এই পাহাৰখন চাওকচোন কেনেকুৱা আমি এতিয়া বাইকখন নমাই দিছোঁ নমাই পিনে তললৈ যাওঁগৈ আকৌ নমাই দিবি জানো ফটো এনেকৈ এনেকৈ আকৌ নমাই দিবি ওপৰত থৈ দেখি থাকিম সেই আগত থবি বল দেখি থাকিম ইয়াতে অলপ ধুনীয়া ধুনীয়া প্লেচ আছে পানী আছে ইয়াতে অলপ ৰখোঁ আমি এবাৰ গ'লোঁ হয় এইফালে নামিবলৈ এবাৰ নামিলোঁ এইফালৰ পৰা আমি নামিবলৈ ৰাস্তাই বিচাৰি পোৱা নাই সেইটালৈ যাবলৈ কাৰণে এতিয়া এইটো এটা জেগা লৈছোঁ টেষ্টিং কৰিছে যে কেলা সোমাই যাব পাৰে নেকি তোৰ নাই খাইলে কোনে সৌতে পইচাও দে খা কেলা ৰাতিপুৱা সদায় তাত ইমান কষ্ট কৰি গ'লো নগ'ল হাবি মাজে এই চাবি হাবি মাজে মাজে গৈ আছো আমি দেই ফাইনেলি লোকেশ্যন পাই গ'লো সেই শিলগুটিৰ ওচৰত ভংগ বল সেনেকুৱা শিলগুটিৰ মাজে মাজে পানীখিনি আৱাজটো শুনক কেনেকুৱা হৈছে মাক কচোন বহুত কষ্ট আহিছে দেই বহুত কষ্ট গাইছ ইয়াৰ পৰা খোজকাঢ়ি আহিছোঁ ন আমি ইয়াৰ পৰা লোকেশ্যনটো চাওক কি ধুনীয়া লাগিছে ইয়াতে বহিম আমি আপোনালোকে ইয়ালৈ আহিব দেওপানী ঘাট আগৰ দেওপানী ঘাট যোনটো দলং আছে তাত চাগে
কি হয় এইটো এইটো দেওপানী ঘাট নহয় কি হয় এইটো এইটো কাইলুং বুলি কয় টাইলুং সঁচাকৈ নেকি আগত জানো দেওপানী ঘাট আছে তাত এতিয়া আপুনি কহুৱা ফুলি থকা দেখিব আৰু গোটেই পথাৰ টাইপ দেখিব তাতকৈ অলপমান আগলৈ আহিব এটা পুলিচ চেকিং পাব সেইটো পাৰ হৈ অকণমান আগলৈ নামি দিব নামি কিনে এখন দলং পাব দলংখন পাই এইটো কি নাম কি টাইলুং টাইকে হা কাইলুং এইটো আপোনাৰ কাইলুং বুলি কয় এইডোখৰ জেগা কিন্তু নদীটো একেটাই হয় আৰু আপোনাৰ পানীটো এইফালৰ পৰা আহিব এইফালে মাইদিয়াৰ ফালৰ পৰা আহিব ইয়ালৈ আহিব ইয়াত আহি একদম ধুনীয়া প্লেচ ধুনীয়া প্লেচত ফুল এনজয় কৰিব কোনো একদম কোনো ডিষ্টাৰ্ব কৰিব একো নাই তো ধুনীয়াকৈ আহিব ইয়াত আহি পিনে ফুৰিব ফুৰি কিনে এনজয় কৰিব খাব ল'ব খালি এটা কথা কি ইয়াত আপোনাৰ বনাবলৈ মানে অলপ অসুবিধা হ'ব কাৰণ ইয়াত শিলগুটি বহুত ডাঙৰ ডাঙৰ দেখিছে ন শিলগুটি বহুত ডাঙৰ ডাঙৰ ইয়াৰ লগত মই বাজি লগাইছোঁ সেই ইয়াত এটা মাছ আছে সেইটো মাছ আপোনালোকে দেখিছে নাই দেখা নাজানো সেই মাছটো ধৰিম বুলি বাজি লগাইছে মানে সেই মাছটো ধৰিলে তোমাক 500 দিম মই ভিডিঅ' যোগে কৈছোঁ যোৱা সেই মাছটো তুমি খালি ইয়াত ধৰি দেখুৱা সেইটো আকৌ পৰিলে এইটো দুটা চান্স এটা চান্স গ'ল আৰু এটা আছে লাষ্ট জেকেটটো তিতিছে খালি পাৰ্টনাৰ তোমাৰ যাওঁতে ঠাণ্ডা লাগিব তোমাৰ ধৰিলে মাৰি পেলাব নালাগে দেই মাৰিছে নেপেলাবি কেলে অকল জিন্দা ধৰি লবি জিন্দা আকৌ মেলি দিব পাৰাকে হাৰ মানি দে ভিডিঅ'ত মই এইবাৰ 500 দিছিলোঁ আকৌ এটা মাছত 5 পইচা নালাগে 500 বহুত গাইছ আমাৰ ভাইটিয়ে একদম ধুনীয়াকৈ মোজা পিন্ধি সোমাই গৈছে দেই আৰু বোলে মোজা মাকে দি পঠাইছে ইয়াক এইটো মোৰ একচুৱেলি ক'বলৈ গ'লে ভতিজা হয় গাইছ আমি ইয়াৰ পৰা এতিয়া ওলাই যাওঁ কাৰণ টাইমটো বহুত হ'ল এতিয়া ফটো মই অলপ ফটো ছেশ্যন এতিয়া টাইম চলিছে কাৰণ ইয়াৰ পৰা যাবলৈ হ'লে আমাৰ ইয়াৰ পৰা তেনেহ'লে আধা ঘণ্টা টাইম লাগিব তো ইয়াৰ পৰা ওলাই যাওঁ কাৰণ অৰুণাচল জেগাটো ইমান মানে ছেফটি জেগা নহয় সোনকালে ওলাই গৈ ভাল হ'ব তো এই সংগত আছে এতিয়া ফটো মাৰিব লাগে ইয়াক ধুনীয়াকৈ ফটোখন মাৰি দিছোঁ তো গৈ থাকোঁ আৰু গাইছ এই ধুনীয়া প্লেচটোৰ পৰা আমি ওলাই যাওঁ এতিয়া বৰ্তমান একদম বহুত মানে বহুতেই ধুনীয়া প্লেচ তো ইয়াৰ পৰা এতিয়া ওলাই যাওঁ ইয়াৰফালে আমাৰ চব পাৰ্টনাৰকেইটা গ'লেই ইয়াত কোনো নাই এতিয়া বৰ্তমান মই অকলে আছোঁ তো ওলাই যাওঁ কাৰণ কেলৈ কি আপোনাৰ ইয়াৰ পৰা এতিয়া যাবলৈ লাগিব আমাৰ 3 ঘণ্টা বা 2.5 ঘণ্টা টাইম লাগি যাব তিনিচুকীয়ালৈ তো ইয়াৰ পৰা গৈ থকা ভাল কাৰণ কেলৈ পাহাৰীয়া এৰিয়া ইমান ভাল নহয় বেছি দেৰি কৰাটো তো গৈ থাকোঁ আকৌ কহুৱা মাজে মাজে খোজকাঢ়ি যাব লাগিব তো গৈ থাকোঁ এতিয়া ঐ ইয়াৰফালে ৰাস্তা আছে জানো লগাইছে আকৌ এই কহুৱা মাজে মাজে গৈ থাকিব লাগিব চুচু দিছে দেই এই পাহাৰখন দেখিছে এই পাহাৰখন হ'ল আপোনাৰ মাইদিয়া পাহাৰ ইয়াত যে বৰফ পৰে বৰফটো যে গলি পিনে ইয়াত পানী আহি যায় এখানে বৰফটো গলি ইয়াত পানী আহি যায় তেতিয়া পানী পূৰা ফুল হৈ যায়গৈ সেইকেইটা এফালে উঠিছে মই উঠোঁগৈ আৰু পাৰিছা না আগতে এতিয়া ঐ কোনফালে উঠিলে ডেঞ্জাৰ দে এইকেইটা এই এনেকুৱা ডেঞ্জাৰ উঠি গৈছে সঁচাকৈ ডেঞ্জাৰ হয় 0.6 কৰ হয় আছে তই কেনেকৈ উঠোৱা সেইটো চাম আমিতো খাতৰকে
এইটো সমীৰা TVS এতিয়া কোন পাব এইটো চাম কাৰ এক্সপিৰিয়েঞ্চ কিমান ইয়াতে গম পাম দেই আৰু এনাৰ্জি কাৰ এনাৰ্জি ল বয় গাইছ এতিয়া মই উঠিমগৈ দেই মোৰ মোবাইলটো আকৌ মই পৰিলে মোক নকবি খালি আকৌ মোবাইল আঁতৰি দিয়া হৈ গ'ল এতিয়া নামি আকৌ এইটো হেৰি কৰিব লাগিব এই মই পৰিচয় যাম আকৌ মোবাইল এই পাহাৰ কিনাৰত কোনেনো মূৰ্তি থব নাজানো দেই হয় পাহাৰ কেইখন চাওক ইখন লগ সিখন জইন সিখন লগ সিখন জইনিং কিন্তু মাজত ৰাস্তা বহুত আছে তাৰফালে মেবি ইয়াত নিজৰা বৈ আহে দেই ইয়াত পিকনিক খাই আছে চাওক এই ইয়াত পিকনিক খাই আছে এইটো ভিডিঅ' একদম মানে এইটো লাষ্ট ভিউ দেই গাইজ এইটো একদম ওপৰৰ ভিউ দেই একদম ওপৰৰ ভিউ এইটো আৰু সিহঁতক কবি তহঁতৰ ব্লগত ওলালি বুলি কবি হা এইটো ভিউ চাওক এইখিনি পানী কালাৰ চাওক কি ধুনীয়া কালাৰ গ্ৰীণ চৰি গ্ৰীণ লাইট গ্ৰীণ এইটো লাইট গ্ৰীণ হয় ন এইটো লাইট গ্ৰীণ এইফালে হোৱাইট এইফালে আকৌ পাহাৰৰ পৰা পানী আছে এইফালৰ পানী আছে তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে বাবু পূজা কৰিলোঁ বাবু পূজাত ঘূৰি পিনে আমি এইফালে কি আহিলোঁ ৰয়িং নে কি আছিল ৰয়িঙলৈ আহিলোঁ তো ৰয়িং অলপ যিখিনি প্লেচ পাৰোঁ আপোনালোকক দেখালোঁ তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব এটা নতুন ভিডিঅ'ত এটা নতুন ঠাইত আকৌ পুনৰ লগ পাম আজিকালি বাই বাই ধন্যবাদ জখম বাই বাই ওলাইছোঁ নে চানা ধুনীয়াকৈ ওলাইছোঁ আৰু মোৰ পিছফালে বেকগ্ৰাউণ্ডটো ওলাইছে চাওঁ ওলাইছে